জগতৰ এটি উজ্জ্বল নক্ষত্ৰ আবাহন থিয়েটাৰ প্ৰত্যেক বছৰৰ দৰে এইবেলিও 2019-20 বৰ্ষত হলকনি তুলিবলৈ সাজু হৈছে আবাহন থিয়েটাৰ। আজি অসম ৰাজ্যিক সংগ্ৰহালয়ত কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আবাহন থিয়েটাৰৰ এই বছৰৰ এখনি নাট মূলা গাভৰুৰ হেংদাং গীতটিৰ দৃশ্য শ্ৰব্য সংকলনৰ মুক্তি দিয়া হয়। আজি সেই মূলা গাভৰুৰ শীৰ্ষক গীতটি আমি ভিডিঅ' ৰিলিজ কৰিছোঁ। সেই গীতটি অতি সুন্দৰভাৱে সজাইছে অজয়সকলে, জুবিনে বৰ সুন্দৰকৈ গীতটো গাইছে। এটা অতি শক্তিশালী গীত আৰু যিটো গীতত অসমীয়া বাদ্যযন্ত্ৰৰে ভৰি আছে। যিখিনি সময়ত আমি সদায় মেকানিকেল ইনষ্ট্ৰুমেণ্টেশ্যনত বেছি গুৰুত্ব দিওঁ, সেইখিনি সময়ত মূলা গাভৰুৰ এই শীৰ্ষক গীতটিত কিন্তু অসমীয়া বাদ্যযন্ত্ৰক প্ৰাধান্য দি সেই গীতটো সৃষ্টি কৰা হৈছে। গতিকে আমাৰ একান্ত বিশ্বাস যে এই গীতটি দৰ্শকৰ হৃদয় জয় কৰিব। আৰু আমাৰ যিটো প্ৰয়াস আবাহনৰ মঞ্চত 2019 নাট্যবৰ্ষত এটা আচলতে পৰীক্ষামূলক আমাৰ এটা পদক্ষেপ, আৰু সেই পদক্ষেপটোত আমি যথেষ্ট সচেষ্ট হৈ আছোঁ। আমাৰ ইয়াত সংগীতৰ পাঠৰ মাজৰ পৰা বুৰঞ্জীৰ পাণ্ডুলিপিৰ মাজৰ পৰা তুলি আনিব বিচৰা প্ৰয়াস প্ৰস্তুতি পৰাশৰে কৰিব বিচাৰিছোঁ। সেইটোত মই তেখেতক ধন্যবাদ জনাইছোঁ। লগতে মানে এটা চেলুট দিয়াৰ দৰে কথা, কাৰণ সেইটো এটা বৰ চেলেঞ্জিং আৰু তাত বহুত কথা ৰিচাৰ্চ জড়িত হৈ আছে। কিন্তু ডাঙৰ কথাটো হৈছে যে মূলা গাভৰুৰ সময়টো, আৰু মূলা গাভৰু নিজে এগৰাকী আহোম ৰমণী বুলি নহয়, অসমীয়া ৰমণী, প্ৰথমগৰাকী যিগৰাকী বিদেশীৰ বিৰুদ্ধে তেওঁ মানে যুঁজ দিছে, আৰু যুঁজ দি তেওঁ শ্বহীদো হৈছে। আহোম ৰমণী হিচাপে তেওঁ প্ৰথম বিয়াতেই তেওঁ চকলং বিয়াখন যেতিয়া কৰিছিল তেওঁ স্বামীৰ লগত, হাছাইমুং বৰগোহাঁইৰ লগত, তেতিয়াই কিন্তু তেওঁ সেই শপতটো খাইছিল, বা তেখেতক হেংদাংখন দিওঁতে কৈছিল যে আপুনি মোৰ লগতে মোৰ দেশখনক, মোৰ জাতিটোক ৰক্ষা কৰিব। গতিকে প্ৰথমতে কমিটমেণ্ট দিয়াই আছিল। আৰু এই গানটোত প্ৰস্তুতি পৰাশৰে যেতিয়া হেংদাংখন তেখেতৰ স্বামী হাছাইমুং বৰগোহাঁইক দিয়ে, সেই কথাষাৰ বৰ ধুনীয়াকৈ প্ৰতিফলিত হৈছে। ইয়াত প্ৰেম নহয়, স্বদেশ প্ৰেম, সেই বস্তুটো ভালকৈ ওলাই পৰিছে। আৰু আজিৰ প্ৰাসংগিকতা এইটোৱেই যে আমাৰ যি একেই বিদেশী, একেই বাটেৰে আহিছে, আৰু এইখিনি সময়ত আমাৰ খুব প্ৰয়োজন হৈছে তেনেধৰণৰ এগৰাকী নাৰী আগবঢ়াই নিয়া জাতিটোক। আমাৰ গীতটি পৰিচালনা কৰিছে অসমৰ জনপ্ৰিয় পৰিচালক ৰাজেশ ভূঞা, দৃশ্যগ্ৰহণ কৰিছে সুমন দুৱাৰা, অভিনয়ত প্ৰস্তুতি পৰাশৰ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে গীতটি গাইছে, আৰু সংগীত পৰিচালনা অজয় ফুকনৰ, আৰু গীতিকাৰ নাট্যকাৰ অভিজিত ভট্টাচাৰ্য। এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট গৱেষক ডক্টৰ সংগীতা গগৈ, বৰ্ণালী শৰ্মা, জনপ্ৰিয় অভিনেতা যতীন বৰা, হিৰণ্য ডেকা, আবাহন থিয়েটাৰৰ কাৰ্যবাহী প্ৰযোজক তথা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, নাট্যকাৰ অভিজিত ভট্টাচাৰ্য, সংগীত পৰিচালক অজয় ফুকনকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ লগতে অসমৰ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠানসমূহৰ কৰ্মীসকল আৰু শুভাকাংক্ষীসকল। নাটকখন কৰিছিল কহিনুৰৰ, তেতিয়া ৰতন লহকৰ এটা কথা কৈছে, এই ছাবজেক্টটো গ্ৰহণ কৰিব নে নকৰে। কিন্তু লাহে লাহে যেতিয়া আমি ওলাই আহিলোঁ 6-7টা পেণ্ডেল কৰি যিটো হিল্লন ভাঙি। উল্লেখযোগ্য যে আবাহন থিয়েটাৰে প্ৰত্যেক বছৰে নিজৰ গৰিমা অক্ষুণ্ণ ৰাখিছে। এইবেলিও জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যদেৱে মূলা গাভৰু, অসমীয়া বীৰাংগনা, অসমীয়াৰ সাহস গৌৰৱ, এই সুন্দৰ চৰিত্ৰক লৈ প্ৰস্তুতি পৰাশৰৰ অনবদ্য সৃষ্টিশীল অভিনয়েৰে আবাহন থিয়েটাৰ সাজু হৈছে হলকনি তুলিবলৈ। আমি লোকসংগীতক প্ৰাধান্য দিছোঁ, আৰু য'ত এইটো প্ৰথম লোকগীত হয়। আৰু আমাৰ প্ৰথম মই যি চিঞৰখিনি কৰিছোঁ যে আমাৰ অসম চুক্তি, আমাৰ বিদেশী যেতিয়া আন্দোলন হৈছিলে সেই সময়ত আমাৰ শ্ৰী ছাত্ৰ সন্থাই কি ধৰণে চিঞৰিছিলে, ঠিক তেনেকুৱা মানে অসমৰ বৰ্তমান প্ৰেক্ষাপটৰ লগতো জড়িত কিছুমান কথা বঙাল শব্দটো আমি ব্যৱহাৰ কৰিছোঁ। আৰু এই গানটো এটা অসমীয়াৰ গান হওক, মানে অসমৰ সমাজ জীৱন গঢ়াৰ এটা গান হওক। উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ লগতে আবাহন থিয়েটাৰৰ শুভাকাংক্ষীসকলেও আশা কৰিছে মূলা গাভৰু নাটখন ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ এখনি নাট হৈ ৰ'ব। অমিতা আছাম এক্সপ্ৰেছৰ ফালৰ পৰাও অযুত শুভেচ্ছা যাচিলোঁ আবাহন থিয়েটাৰৰ মূলা গাভৰু নাটখনিলৈ। কেমেৰামেন ফাৰাজৰ সৈতে গুৱাহাটীৰ পৰা দিন, দ্য আছাম এক্সপ্ৰেছ।